22তম আমাৰ সুবংচিনী থান্দাই বিনেশ্বৰ ব্ৰহ্ম বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ মৃত্যু দিৱস আৰু প্ৰত্যেক বছৰত 19 আগষ্টত তেখেতৰ মৃত্যু দিৱস আমি পালন কৰি আহিছোঁ আৰু আজি এই মৃত্যু দিৱস উপলক্ষে ইয়াত যিখিনি প্ৰগ্ৰাম আয়োজন কৰা হৈছে ইয়াৰ দ্বাৰা মই আমাৰ বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই মোৰ শ্ৰদ্ধা আৰু মোৰ নমস্কাৰ মই জনাইছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতক সদায় স্বৰ্গত ভালকৈ শান্তিৰে থাকিবলৈ এটা ভাল স্থান দিয়ে ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ সহধৰ্মিনী আৰু পৰিয়ালবৰ্গলৈ মই মোৰ মৰম আৰু সন্মান মই জনাইছোঁ বিশেষভাৱে সেই সময়ত বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক গুলীয়াই হত্যা কৰা হৈছিলে যি সময়ত তেখেতে বড়ো সাহিত্য সভাৰ সভাপতিৰ দায়িত্বত আছিলে আজি আমি খুব উপলব্ধি কৰোঁ বিনেশ্বৰ ব্ৰহ্মৰ নিচিনা এজন ব্যক্তিক আমি হেৰাই পেলাই বড়ো জনগোষ্ঠীৰ অপূৰণীয় এটা ক্ষতি হৈছে আৰু তেনেকুৱা ক্ষতিবিলাক কেতিয়াও পূৰা কৰিব পৰা নাযায় মই ব্যক্তিগতভাৱে তেখেতক কম সময়ৰ কাৰণে লগ পাইছোঁ কিন্তু তেখেত বড়ো জনগোষ্ঠীৰ এজন দাৰ্শনিক এজন বুদ্ধিজীৱী এজন সকলো দিশৰ পৰাই পাৰ্গত এজন নেতা আছিলে আৰু অকল সাহিত্য সভাই নহয় বেলেগ বেলেগ বিভাগতো তেখেতৰ যি এক্সপাৰ্টিছ আছিলে সেই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থায়ো তেখেতৰ পৰা বহুত সহায় পাইছিলে আৰু বড়ো সমাজৰ বিভিন্ন দিশ সাংস্কৃতিক দিশ বিভিন্ন দিশ আগুৱাই লৈ যোৱাত যথেষ্ট সহায় হৈছিলে সেই সময়ত তেখেতৰ তৰফৰ পৰা গতিকে আজি তেখেতক আমি সদায় বড়ো জনগোষ্ঠীৰ মাজত জীয়াই ৰাখিব বিচাৰোঁ আৰু এইখন পাৰ্কখন ডেভেলপ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ চৰকাৰৰ পৰা দায়িত্ব দিয়া হৈছে আমাৰ বিধায়ক ডাঙৰীয়াৰ থ্ৰুৱেদি 1 বছৰৰ ভিতৰত এইখন পাৰ্ক আমি ডেভেলপ কৰিব বিচাৰিছোঁ ইয়াত অডিটৰিয়াম হ'ব ইয়াত ভাল ষ্টেজো হ'ব ইয়াত যাতে এনি টাইম পাব্লিকে আহি মিটিং সেমিনাৰ ল'ব পাৰে তেনেকুৱা ধুনীয়া এটা অডিটৰিয়াম এটা ইয়াত সজাই দিয়া হ'ব আৰু ট্ৰাষ্টক মই আজি আহ্বান কৰিছোঁ যে তেখেতৰ যিবিলাক ফিলচফিকেল কথাবিলাক আছিলে তেখেতৰ যিবিলাক চিন্তাধাৰাবিলাক আছিলে জাতিৰ প্ৰতি সমাজৰ প্ৰতি আমাৰ সাহিত্যৰ প্ৰতি এই গোটেইখিনি চিৰযুগমীয়া কৰাৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰাৰ কাৰণে মই তেখেতসকলক আহ্বান কৰিছোঁ আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি সম্পূৰ্ণভাৱে সহায়